নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আপোনালোকক সহযাত্ৰীৰ অন্যটা ভিডিঅ'লৈ। আজি আমাৰ কটনৰ আপোনালোকক সৰস্বতী পূজা দেখুৱাম। ৰাতিপুৱাই আহিলোঁ, এইফালে দীপামণিয়ে। হাই পল্লৱী, কেনেকুৱা আজি অনুভৱ আপোনাৰ? এই পৰিবা। হাই হাই, হালধীয়া চৰাই হৈ আহিছাচোন আজি তুমি। শুনা আৰু এয়া কটনৰ ছাত্ৰ একতা সভাই আয়োজন কৰা সৰস্বতী পূজাত আমি নিৰ্মালি ল'বলৈ ৰৈ আছোঁ। আৰু এইফালে আমাৰ ডিপাৰ্টমেণ্টত যিহেতু এইবাৰ যোৱাবাৰৰ দৰে এইবাৰো পাতিছে, মানে উদযাপন কৰা হৈছে। এইফালে অভিজিত দায়ে অঞ্জলি দি আছে আৰু এইফালে হৈছে আমাৰ প্ৰসাদ বিতৰণৰ সময় হৈছে আৰু এইফালে প্ৰসাদ আমাক বিতৰণ কৰিলে। তাৰ পাছতে এই ভাইটিটোৱে আমাক দিলে এটা মিঠাই খাই বৈ আপোনালোকক দেখুৱাই দিছোঁ অকণমান ডিজাইনখিনি আমাৰ ডিপাৰ্টমেণ্টে উদযাপন কৰা। আমি নিজৰ বিভাগতে খাবলৈ বুলি বহিছোঁ। বুফে ছিষ্টেম কৰি দিছে আৰু চবৰে ৰিভিউ ল'ম। বহুত টেষ্টি হৈছে এডুকেশ্যন ডিপাৰ্টমেণ্টৰ এইবাৰ। কেনেকুৱা লাগিছে? বহুত ধুনীয়া। কেঁচা হোৱা খাই বৈ আমি এতিয়া ওলাই আহিলোঁ আৰু ইয়াত মানুহ আপোনালোকে দেখিছেনে কিমান হৈছে, আৰু চাই থাকক। এতিয়া আমি যাম, এই আমাৰ সন্ধ্যা, এইফালে জোনাক, ফুলমালা। আমি এতিয়া আহিলোঁ মাছকম ডিপাৰ্টমেণ্ট। এয়া মাছকম ডিপাৰ্টমেণ্টেও খুব ধুনীয়াকৈ উদযাপন কৰিছে আৰু মানুহৰ ভিৰ আপোনালোকে চাবলগীয়া। আৰু আপোনালোকে মানুহো চাওক আৰু ভিডিঅ'টো চাই থাকক। আৰু লগতে আমি এতিয়া যাম, কেমেষ্ট্ৰি ডিপাৰ্টমেণ্টে এয়া উদযাপন কৰিছে, আপোনালোকে চাই থাকক। আৰু আমি ফটো মাৰিলোঁ আৰু ভিডিঅ' কৰিলোঁ। লগতে এতিয়া আমি ছেলফি পইণ্টৰ ওচৰত ফাৰ্ষ্ট সোমাই আহি আপোনালোকে যে দেখিছিলে, এতিয়া আমি আকৌ সেইডোখৰ জেগালৈ আহি আছোঁ। সেইডোখৰ জেগাত আপোনালোকে মানুহৰ ভিৰ চাওকচোন, কিমান মানুহ। আৰু আমি অলপ সময় থাকিলোঁ, তাৰপাছত এতিয়া ৰুমলৈ বুলি আহিছোঁ। এইফালে পাতি আছে, হোষ্টেলবিলাকতো পাতিছে, তাত সোমোৱা নাই বাৰু। এয়া RKB হোষ্টেল। আজিলৈ তেন্তে ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ আৰু খুব ভাগৰ লাগিছে। বাই বাই। ভিডিঅ'টো যদি ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব।